নমস্কাৰ বন্ধুসকল মই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল এইটো অসমীয়া হাতৰ পাৰ্ট নম্বৰ 14 হয় আৰু ইয়াৰ আগৰ যদি পাৰ্ট কেটা চোৱা নাই তেনেহলে এই ডখৰ থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ' কেটা চাই ল'ব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটোলৈ আপুনি নতুনকৈ আহিছে আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা আপুনি আমাৰ এই চেনেলটো আগতেও আহি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলা বেল আইকনটো দবাই দিব কাৰণ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক কেৱল মই আপোনাৰ কাৰণে আনি থাকো তো বন্ধুসকল আজি আমি এই অসমীয়া হাতৰ শিতানটোলৈ আগবাঢ়ো বলক হাতৰ নম্বৰ 1 বগা বগা সাহাবে কোলা ৰঙা টুপি পিন্ধে এক ঘুষা মাৰি দিলে জ্বলি পকি উঠে বন্ধুসকল হেতু কি বস্তু তো বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে ইয়াৰ উত্তৰটো হৈছে জুইচলা হয় বন্ধুসকল ইয়াৰ উত্তৰটো জুইচলা হাতৰ নম্বৰ 2 গছ আছে ডাল নাই কথা আছে মাত নাই হয় বন্ধুসকল হেতু কি বস্তু বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুৰোধ কৰিছো আমাৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ উত্তৰটো হৈছে কিতাপ বন্ধুসকল কিতাপখন গছৰ বাঁহ গছৰ পৰা কাগজ তৈয়াৰী আৰু কিতাপত কথা থাকে কিন্তু মান নাথাকে বন্ধুসকল নিশ্চয় বুজি পালে আগবাঢ়ো হাতৰ নম্বৰ 3 লৈ মাটি তলৰ বগা বুঢ়ী সাজ পিন্ধে কুৰি কুৰি বন্ধুসকল আপোনালোকে এই হাতৰটো উত্তৰ দি চাবলৈ চেষ্টা কৰকচোন নিশ্চয় ভাল লাগিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক নহৰু মাটি তলৰ আৰু বগা হয় তো আগবাঢ়ো হাতৰ নম্বৰ 4 লৈ হেতু কি বস্তু যেটো নেকি টানিলে ছুটি হয় আৰু নাটানিলে দীঘল হয় তো বন্ধুসকল ভাবি চাওকচোন আপোনালোকে নিশ্চয় ভাল লাগিব আৰু আমাৰ চেনেলটো যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি যাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সিগাৰেট বন্ধুসকল সিগাৰেট টানিলে ছুটি হয় আৰু নাটানিলে দীঘল হৈ থাকে তো বন্ধুসকল আজি অন্তিমটো হাতৰ ৰজাৰ আলিবাট তিয়াব পাৰি শুকুৱাব কিন্তু নোৱাৰি তো বন্ধুসকল হেতু কি বস্তু আপোনালোকে ভাবি চাওকচোন হৈছে জিভা হয় বন্ধুসকল জিভাখন তিতি থাকে কিন্তু শুকুৱাব নোৱাৰি তো বন্ধুসকল আজি আপোনালোকলৈ অৰ্থাৎ অডিয়েন্সলৈ থকা প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ সৰু ৰাজ্য কোনখন তো বন্ধুসকল এইটো প্ৰশ্নৰ উত্তৰটো কমেন্ট কৰি যাব কাৰণ অহা ভিডিঅ'ত মই 10 জনৰ নাম উল্লেখ কৰিম শুদ্ধ উত্তৰ দিওঁতা এইটো প্ৰশ্নৰ তো এতিয়ালৈকে যদি আপুনি আমাৰ এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভাল লাগে লাইক কৰক কমেন্ট কৰক আৰু চেনেলটো আকৌ কৈছো সাবস্ক্ৰাইব কৰি যাব তো আজিলৈ ইমানে